নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, অসমৰ বানপানীত কেৱল মানুহৰ ঘৰ দুৱাৰেই নহয়, আমাৰ বহুতৰে আমাৰ মৰমৰ কষ্টত উপাৰ্জন কৰা ধনেৰে কিনা বাইক, স্কুটি বা গাড়ীবোৰো পানীৰ তলত বুৰ গৈ যায়, নষ্ট হৈ যায়। কিন্তু বানপানী যেতিয়া কমি যায়, তেতিয়া আমি আমাৰ বাহনখন লৈ বহুত চিন্তাত পৰোঁ, কেনেকৈ কি কৰিম তাক। বহুত সময়ত আমি অজ্ঞতাৰ বাবে বা নজনাৰ বাবে এনে কিছুমান ভুল কৰি পেলাওঁ, যাৰ বাবে আমাৰ গাড়ীখন বা বাইকখনৰ ইঞ্জিন চিজ হৈ যায়, বেয়া হৈ যায় আৰু হাজাৰ হাজাৰ টকাৰ লোকচান হৈ যায়, অপচয় হৈ যায়। গতিকে আজি বিশ্বজিৎ ব্লগছ আছামৰ এই বিশেষ ভিডিঅ'টোত মই আপোনালোকক জনাম কিছু এনেধৰণৰ উপায়, যাৰ দ্বাৰা আপুনি বানপানীৰ সময়ত বানপানীৰ পানীত বুৰ যোৱা বাইক বা গাড়ী এখন পুনৰ কেনেকৈ ঠিক কৰিব পাৰিব, কেনেকৈ ঠিক কৰিবলৈ আপুনি কি কি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব আৰু কোনটো ভুল কেতিয়াও কৰিব নালাগে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো মনত ৰাখিব। বানপানীৰ পানী বহি যোৱাৰ পাছত বা কমি যোৱাৰ পিছত আপোনাৰ গাড়ী বা আপোনাৰ গাড়ীখন পানীত যেতিয়া বুৰ গুচি যায়, তাৰ পাছত তেনেকৈ আপুনি উঠাই আনিলে, কিন্তু কেতিয়াও সেই বাইকখন হঠাতে চাবি অন কৰি কিক মাৰি ষ্টাৰ্ট দিবলৈ চেষ্টা নকৰিব লগালগ। এইটো আটাইতকৈ ডাঙৰ ভুল হয়, যিটো 90% মানুহে 90% মানুহে কৰি পেলায়। আচলতে বাহনখন পানীত বুৰ গৈ থকাৰ সময়ত ইয়াৰ চাইলেঞ্চাৰ পাইপ বা এয়াৰ ফিল্টাৰেদি ইঞ্জিনৰ ভিতৰলৈ পানী সোমাই যাব পাৰে আৰু সোমাই যায়ও। গতিকে এনে অৱস্থাত আপুনি যদি জোৰকৈ ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰে, তেন্তে হাইড্ৰলক হৈ ইঞ্জিনৰ কানেক্টিং ৰড ভাঙি যাব পাৰে বা ইঞ্জিনটো চিজ হৈ চিৰদিনৰ বাবে গাড়ীখন বেয়া হৈ পৰিব পাৰে। গতিকে আপুনি প্ৰথমতে মেকানিকক দেখুৱাই লওক। মেকানিকক নেদেখুৱালৈকে আপুনি ষ্টাৰ্ট একেবাৰে বন্ধ ৰাখক, নকৰিব ষ্টাৰ্ট। দ্বিতীয়তে, পানী শুকোৱাৰ লগে লগে বা পানী কমাৰ লগে লগে আপুনি নিজেই কৰিব পৰা এটা জৰুৰী কাম হ'ল গাড়ী বা বাইকৰ বেটাৰীৰ তাঁৰ বা কানেকশ্যন দুটা আপুনি খুলি দিয়ক বা ডিছকানেক্ট কৰি দিয়ক। বৰ্তমান সময়ৰ প্ৰতিখন বাইক বা গাড়ীত বহুত বেছি ইলেক্ট্ৰনিক্স আৰু চেঞ্চৰ থাকে, যাক আমি ECU বা কম্পিউটাৰ ব্ৰেইন বুলিও কওঁ। পানী সোমোৱাৰ পিছতো যদি আপোনাৰ বেটাৰীৰ কানেকশ্যন অন হৈ থাকে, তেন্তে শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা থাকিব। শ্বৰ্ট চাৰ্কিট হৈ গোটেই বেয়াৰিং বা দামী চেঞ্চৰবোৰ জ্বলি চাৰখাৰ হৈ যাব পাৰে। গতিকে বেটাৰী কানেকশ্যন অতি সোনকালে আপুনি খুলি ৰাখিব, এইটো নাপাহৰিব কেতিয়াও, এইটো অতি জৰুৰী হয়। তৃতীয়তে, পানী কমি যোৱাৰ পিছত বা শুকোৱাৰ পিছত আপোনাৰ বাহনখন বা গাড়ীখন ভালদৰে চাফা কৰি লওক। বাইকৰ ক্ষেত্ৰত ইয়াৰ স্পাৰ্ক বা প্লাগটো খোলক আৰু তাত পানী সোমাইছে নেকি পৰীক্ষা কৰি কাপোৰেৰে মুচি শুকুৱাই লওক। গাড়ীৰ ক্ষেত্ৰত অইল লিপষ্টিকডাল টানি আপুনি ইঞ্জিন অইল বা মবিলটো পৰীক্ষা কৰি চাওক। যদি মবিলৰ ৰং গাখীৰৰ দৰে বগা বা ঘোলা হৈ পৰা যেন দেখিছে, তেন্তে বুজিব যে ইঞ্জিনত পানী সোমা। এনে অৱস্থাত আপুনি পুৰণি মবিল বা এয়াৰ ফিল্টাৰ সলনি নকৰাকৈ বাহনখন চলোৱাটো মৰণফান সঠিক হ'ব পাৰে। তাৰপিছত চতুৰ্থ কথাটো হ'ল গাড়ীৰ ইঞ্চুৰেঞ্চ। যদি আপোনাৰ বাহনখনৰ ফুল ইঞ্চুৰেঞ্চ বা কম্প্ৰিহেনচিভ পলিচি কৰি থোৱা আছে, ঠিক হৈ আছে সকলো, তেন্তে বানপানীৰ ক্ষয়ক্ষতিৰ পইচা কোম্পানীয়ে দিয়ে। কিন্তু মনত ৰাখিব, আপুনি যদি পানী থকা অৱস্থাত জোৰকৈ ষ্টাৰ্ট কৰিবলৈ গৈ ইঞ্জিনটো বেয়া হৈ যায় বা বেয়া কৰিলে, তেন্তে কোম্পানীয়ে তাক নেগলিজেঞ্চ বা আপোনাৰ ভুল বুলি ধৰি ক্লেইম ৰিজেক্ট কৰি দিব। গতিকে এইটো মনত ৰাখিব, খেয়াল ৰাখিব এইটো। গতিকে গাড়ীখন যি অৱস্থাতে আছে তাৰ কেইখনমান ফটো আৰু ভিডিঅ' তুলি ৰাখক আৰু লগে লগে ইঞ্চুৰেঞ্চ কোম্পানীক খবৰ দিয়ক। খবৰ দি ট'য়িং গাড়ীৰে বা আপোনাৰ ট'য়িং ট্ৰাকেৰে ছাৰ্ভিচ চেণ্টাৰলৈ পঠিয়াই দিয়ক। বন্ধুসকল, বানপানীৰ পিছত আমাৰ অলপ ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কাম কৰি গ'লে আমাৰ হাজাৰ হাজাৰ টকা বাচি যাব পাৰে। আশা কৰোঁ বিশ্বজিৎ ব্লগছ আছামৰ আজিৰ এই বিশেষ টিপছকেইটা, এই ভিডিঅ'টো আপোনালোকৰ কামত আহিব। আশা কৰোঁ আপোনাৰ কোনো বন্ধু বা চিনাকি মানুহৰ বাহন যদি এনেকুৱা অৱস্থাত বা এনে পৰিস্থিতিত পৰিছে, তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে ইয়াৰ পৰা সুফল পাব পাৰে আৰু তেওঁলোক হাজাৰ হাজাৰ টকা লোকচান হোৱাৰ পৰা বা ডাঙৰ ভুল কৰাৰ পৰা বাচি যাব পাৰে। ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ কিবা এনেধৰণৰ পৰিস্থিতি হৈছে নেকি, যদি বেয়া নাপায় কমেণ্টত জনাব। অৱশ্যে দুখ লগা কথা, ক'বলৈ বেয়াই লাগে সুধিবলৈ, তথাপিও কৈছোঁ, যদি পাৰিলে জনাব কিবা বিপদটো যদি এনেকুৱা পৰিছে।
আৰু এনেকুৱা লাগতিয়াল হেল্পফুল ভিডিঅ' পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। সকলোৱে সাৱধান থাকক, সুৰক্ষিত হৈ থাকক। জয় অসম, ধন্যবাদ।